हेलो गाइस की खबर आपनालोকৰ आशा करूँ সকলোৰে ভাল মোৰো ভাল তো বহুত দিনৰ মূৰত আজি আহিছো আমি কনকা পাৰ্কলৈ আৰু বহুত দিনৰ মূৰত মই আজি ব্লগ বনাইছো তো ব্লগটো কেনেকুৱা হয় নাজানো তো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম কনকা আজি আহিছো কনকা পাৰ্কত তো কনকা পাৰ্কৰ গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম তো ব্লগটো কেনেকুৱা হয় কমেন্ট কৰি জনাব তো এতিয়া গৈ থাকো বলক আমি বহুত দিনৰ মূৰত আজি আকৌ কনকা পাৰ্কত আহিছিলোঁ 2 বছৰ 3 বছৰ মানৰ আগত একদিন আহিছিলোঁ এতিয়া তাৰ পিছত আৰু অহাই হোৱা নাছিল এতিয়া আজি আহিছোঁ এইফালে চোৱা এইফালে এইয়া কৈ দিয়াচোন ভিডিঅ'টোত কৈ দিয়া ক'ত আহিছোঁ কৈ দিয়া কোনটো এইফালে এইফালে অঁ সেইটো পাপাক গম পাইছোঁ মই এইয়া হাতটো ওলোৱা বেয়া ছোৱালী বুলি ক'ব কৈ দিয়াচোন আমি আজি ক'ত আহিলোঁ কৈ দিয়া তই নাও চলাই আহি কি গৰম লাগিল নেকি চবে ব্যস্ত মানে এইয়া ল'ৰাই বাস্কেটবল খেলি আছে ভৰাব নোৱাৰিলে ভালকৈ দিয়া ভালকৈ তুমিও নোৱাৰা বহুত ধুনীয়া লাগিছে আহি এতিয়া কি কয় অলপ বতৰটো আজি ৰাতিপুৱা অলপ ডাৱৰীয়া আছিলে বৰষুণো দিছিল তাৰপিছত এতিয়া বাৰু অলপ ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে এতিয়া ভাল লাগিছে ল'ৰাকেইটাই ধুনীয়াকৈ খেলি আছে ইফালে আৰু আমিও ইফালে সিফালে ঘূৰি আছোঁ গৰমো লাগিছে বা বহুত গৰম লাগিছে মাতো ইয়াতে আহি কেনেকুৱা লাগিছে ভাল লাগিছে ক'ত যোৱা ক'ত যোৱা ক'ত যোৱা ঘাঁহৰ মাজে মাজে ক'ত যোৱা ক'ত যোৱা আহা এইফালে যাওঁ আহা আহা উঠা আকৌ কিয় নামি আহিলা তুলনো বহি আছিল তুলনক দেখুৱাবই পাহৰিছিলোঁ দেই এইফালে চাবি আকৌ এইখন হৈছে হোটেল তো
গাইছ আজিৰ কনকাৰ ভিডিঅ'টো ইমানেই আছিলে ক'ত কেনেকৈ কি দেখুৱালোঁ নাজানো তো গৰমো লাগিছে বহুত সেইবাবে ভাবিলোঁ আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ তো এতিয়া আমি ঘৰত যাব লাগে টাইমো হৈ গ'ল তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব তো গাইছ বাই বাই